গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। মৰ্ণিং ৰাতিপুৱাই আজি আৰম্ভ কৰি দিলোঁ। আজি ঘৰতে থাকিম। ঘৰত বহুত কাম হ'ব, কামতে মাকো হেল্প কৰি দিম, গতিকে ঘৰতে থাকিম বুলি ভাবিছোঁ। আজি দিনটো দেখাই থাকিম আপোনালোকক কি কৰোঁ কি নকৰোঁ। ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ। যাওঁ এতিয়া প্ৰথমে নিউজ পেপাৰখন আনি লওঁ। তাৰপিছত মায়ে আজি ধান মেলি দিব, মাক ধান মেলাত হেল্প কৰি দিম আৰু ইটো সিটো কৰিম। আজি পিছে বহুত গৰম হৈছে, ইমান চোকা ৰ'দ দিছে। মাৰ লগত থাকিম ঘৰতে দিনটো কি কৰোঁ দেখাই থাকিম আপোনালোকক, চাই থাকিব। এতিয়া যাওঁ, ফাৰ্ষ্ট নিউজ পেপাৰখন দিবলৈ আহিছে, আনি লওঁগৈ। এখন নিউজ পেপাৰ মই দৈনিক জনমভূমিয়ে লওঁ। এখন নিউজ পেপাৰখন জনমভূমি দি বুলি ৰাতিপুৱাই দি যায়। অলপ এতিয়া চাই ল'ম। এইজনী মোৰ লক্ষ্মীজনী গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং 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 গুড মৰ্ণিং। আমাৰ লক্ষ্মী এজনী, লক্ষ্মী। এয়া আমাৰ ধান হয়। আমাৰ এইটো ঘৰত ধানৰ ভঁৰাল নাই, গতিকে বস্তাতেই ভৰাই থয়। আমাৰ ঘৰত ধানৰ ভঁৰাল আছে। ধানখিনি ওপৰলৈ লৈ আহিলোঁ মায়ে সৈতে ধৰি। এতিয়া ধান মায়ে ত্ৰিপালত ঢালি আছে মেলিবৰ কাৰণে। ভৰি সৈতে বহলাই লৈছে। এতিয়া মায়ে প্ৰথমতে ধানখিনি ভৰিৰ সৈতে ধুনীয়াকৈ বহলাই ল'ব। তাৰপিছতে হাতেৰে আকৌ ধুনীয়াকৈ মেলিব। এতিয়া হৈ গ'ল বহলাই দিয়া। এতিয়া আকৌ হাতেৰে সৈতে ধুনীয়াকৈ কৰিব। বৰ ধুনীয়া লাগে দেখিবলৈ। এয়া চাওকচোন, মায়ে ধুনীয়াকৈ কৰি আছে। মইতো কিমান নাজানো, আৰু মায়ে মোক কৰিবলৈও নিদিয়ে। নালাগে তেনেকৈ সৰু হৈ আছোঁ বুলিয়ে ভাবে। মায়ে কৰিব নিদিয়ে, নিজেই কৰি থাকে চব। মই চাই আছোঁ, পাচি চাচিবোৰ ধৰি দিলোঁ আৰু বাকীখিনি মায়ে কৰি আছে। চাবচোন, এনেকৈ ধুনীয়াকৈ হাতেৰে বহলোৱাৰ পিছত ধানখিনি দেখিবলৈ ইমান ধুনীয়া হৈ যায়, বৰ ভাল লাগে দেখি। চাওকচোন, মায়ে ইমান ধুনীয়াকৈ কৰিলে, দেখিবলৈ ইমান ভাল লাগিছে। ধানখিনি মেলি থোৱা বৰ ধুনীয়া লাগিছে দেখিবলৈ। ধুনীয়াকৈ কৰে মা কামবোৰ। মোৰ মা নিচিনাকৈ নহয়গৈ আৰু। এয়া আমাৰ ধান মেলা কাম ওপৰত হৈ গ'ল। এতিয়া ভিতৰৰ কাম কৰিব যাম। ইমান গৰম পৰিছে নহয়, ৰাতিপুৱাই ৰ'দটো ওলাইছে, চোকা ৰ'দ একদম। বাহিৰত ওলাই যাবই নোৱাৰি। মই নিউজ পেপাৰখন দিছিলে, সেই আনিবলৈ গ'লোঁ। ইমান চোকা ৰ'দ নহয়, চকু মেলিবই পৰা নাই। নোৱাৰিলোঁ, চকু মেলিবই পৰা নাই। ইমানেই ৰ'দ দিছে। আৰু আজি ৰ'দৰ কাৰণে মায়ে ৰাতিপুৱাই ধান মেলি দিম বুলি ক'লে। ওপৰত গৈ ধান মাৰ লগত অকণমান মাক হেল্প কৰি দিলোঁ। মায়ে ধান মেলিলে। তাৰপিছতে সেয়া মই দেখাম, আপোনালোকে চাব। আৰু আজি দিনটো যেতিয়া ঘৰতে থাকিম, ব্লগটো মই ভিডিঅ'বোৰ কৰিম, আপোনালোকক দেখাম, চাব আপোনালোকে। এটা কথা, আপোনালোকে মোক ইমান মৰম দিছে। ইমান কম সময়তে মোৰ ছাবস্ক্ৰাইবাৰ আৰু বাঢ়িছে, অলপকৈ বাঢ়ি গৈছে আৰু বাঢ়িব চাগে। মই আশা আছে আপোনালোকে ইমানখিনি মৰম দি আছে, আৰু মৰম দি যাব বুলি আশা কৰিলোঁ আৰু যাতে মই আগুৱাই যাব পাৰোঁ, আপোনালোকক ধুনীয়া ভিডিঅ' মই দি থাকিব পাৰোঁ। দেখিছেনে, মই ৰাতিপুৱাই ইমান ঘামিলোৱে আৰু। মই ইমানেই ঘামোঁ নহয় গৰমত একদম আৰু তাতে ঘৰটো আমাৰ গৰম হয়। ৰাতিপুৱাৰ পৰা ৰ'দটো পৰিয়ে থাকে আৰু গধূলিলৈকে। ৰাতিপুৱাৰ পৰা ৰ'দটো ওলাবৰ পৰা ৰ'দটো যোৱালৈকে ৰ'দ পৰিয়ে থাকে। গতিকে ঘৰটো গৰমেই হৈ থাকে, মই ঘামিয়ে থাকোঁ। দেখিছেনে? ঠিক আছে, মই এতিয়া চাহ কাপ খাই লওঁ। খাই লৈ যিখিনি আৰু কৰিবলগীয়া কাম আছে কৰিম। তাৰপিছতে আপোনালোকক দেখাই থাকিম, লগ পাই থাকিম। চাই থাকক মোৰ ভিডিঅ'টো। চাহ কাপ খাই ল'লোঁ। এতিয়া বিচনা পাৰিবলৈ আছে। বিচনা
এখনতে মোবাইলটো ধৰি এখনতে বিচনাখন পাৰিবলৈ মোৰ দিগদাৰ হ'ব, গতিকে মই থৈ লওঁ, বিচনাখনে চাফা কৰি লওঁ, পাৰি লওঁ। তাৰপিছতে অকল চাই থাকিব মোৰ ভিডিঅ'টো। গ'ল এটা কাম, বিচনা মই পাৰি ল'লোঁ ধুনীয়াকৈ। আমাৰ মায়ে কিন্তু ধুনীয়াকৈ পাৰিব যেনিবা, মাৰ নিচিনাকৈ ইমান ভালকৈ নাজানো আৰু, পাৰিছোঁ তথাপিতো। মায়ে পাৰিলে ফিট হৈ থাকে একদম ধুনীয়াকৈ। মোৰ গাটো যে বেয়া হৈছিলে চৰ্দি লগা, মোৰ ভালেই হোৱা নাই। দৰৱ খালোঁ, খাই মেলি দৰৱো শেষ হ'ল আৰু হ'ল যদিও মই ভালকৈ একেবাৰে সম্পূৰ্ণকৈ ভালেই পোৱা নাই। একদম মানে হৈয়ে থাকে, কাহো অলপ অলপ হৈ আছিলে, কাহটো অকণমান ভাল পাইছোঁ। তথাপিতো চৰ্দি ভাল হোৱাই নাই, আৰু কেইদিনমান লাগিব চাগে ভাল হ'বলৈ। চৰ্দি লাগি থাকিলে কিবা ভাল লাগি নাথাকে। এটা কাম কৰি ইমান ঘামিলোঁ আজি, আৰু আছেই কৰিবলৈ। এতিয়া পাকঘৰলৈ যাওঁ, পাকঘৰত গৈ ব্ৰেকফাষ্টৰ কাৰণে কিবা অকণমান ৰেডি কৰোঁ। ৰেডি কৰি তাৰপিছত আকৌ ঘৰ সাৰিবলৈ আছে, ঘৰ চাফা কৰিব লাগিব, ঝাৰু দিব লাগিব। ঘৰ চাফা কৰিবলৈ এতিয়া পাকঘৰলৈ যাওঁ, অকণমান ব্ৰেকফাষ্টৰ কি খাম ভাবি মেলি লৈ চাই মেলি অকণমান ব্ৰেকফাষ্টৰ কাৰণে ৰঙা বুট তিয়াই থোৱা আছিলে, চানাটো। তাৰপিছতে বুট, অমিতা, আলু চব মই কুকাৰত দি দিলোঁ। এইখিনি এতিয়া মই বইল কৰি ল'ম। বইল কৰি লৈ তাৰপিছতে বইল কৰাৰ পিছত তেল মাৰি দিম, তড়কা লগাম ধুনীয়াকৈ। আদা, নহৰু, পিঁয়াজ, জলকীয়া বাকীখিনি দি, মানে আজি শ্বৰ্টকাট আৰু, প্ৰথমতে বইল কৰি লওঁ, তাৰপিছতে বনাম আৰু পটাপট। পুৰি কেইটামান বনাম বুলি ভাবিছোঁ, আৰু মা আৰু মই দুজনীৰ কাৰণেহে আৰু হৈ যাব। এয়াই বুটটো আগতে দি দিলোঁ দেখাবলৈ নহ'লে, পিছত হৈ মেলি যোৱাৰ পিছত আপোনালোকক দেখাম, চাই থাকক। তাৰ মাজতে আকৌ কামো আছে নহয় আজি কাম পূৰা কৰিব লাগিব আৰু, কি কৰোঁ ন, কিমানখিনি পাৰোঁ। মানে মোৰ ভাগৰে লাগে নহয়, অলপ কাম কৰাৰ পিছতে মোৰ ভাগৰে লাগে। এতিয়া দুটা কাম কৰিলোঁ, মাক ধান মেলোঁতে অকণ হেল্প কৰি দিলোঁ, বিচনা পাৰিলোঁ, চাহ খালোঁ। তাৰপিছত এতিয়া এই ব্ৰেকফাষ্টৰ কাৰণে এইখিনি পাতি দিওঁ, তাৰপিছত ঘৰ সাৰিবলৈ আছে, পটাপট এইখিনি পাতি লওঁ দেই। এইখিনি পাতি দিলোঁ, বইল হৈ থাকক। এইখিনি চিটি মৰালৈকে মই এটা দুটা কিমান পাৰোঁ ৰুম ঝাৰু মাৰি আহোঁ, সাৰি আহোঁ মানে ঘৰটো। এইখিনি চিটি মৰালৈকে হৈ থাকক, গেছটো অকণমান বঢ়াই দিওঁ, বঢ়াই থৈ যাওঁ। তাৰপিছত আকৌ এইখিনি যোগাৰ কৰিবলৈ আছে, যিখিনি তেল মাৰি পেলাই বস্তুখিনি লাগিব, আদা, নহৰু, পিঁয়াজ। মছলাটো নিদিওঁ, প্লেইনকৈ বনাম। ৰাতিপুৱা মছলা খাবলৈ মনো নাযায়, অকল আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া এটামান দি তেল মাৰি দিম, তেলটো মাৰি দিম। লগতে ইলাচি অকণমান, দালচেনি গুড়ি অকণমানো দি দিম, ভালেই লাগিব আৰু পূৰা চিম্পল আৰু তেনেকৈ বনাম। এতিয়া এয়া চিটি মৰালৈকে মই ঘৰটো সাৰি লওঁ। এইখিনি মই যোগাৰ কৰি দিলোঁ, পিঁয়াজ এটা ল'লোঁ, নহৰু কেইটামান লৈছোঁ, আদা এটুকুৰা, তাৰপিছত তেজপাতটো বইল কৰোঁতে দিব লাগিছে, দিয়া নহ'লে পিছতে দি দিম আৰু। জলকীয়া এটাই লৈছোঁ, আৰু এটুকুৰা দালচেনি, এইকেইটা ইলাচি ইমানেই দিম আৰু আজি, ৰাতিপুৱাই মছলা নিদিওঁ। তাৰপিছত তিনিটামান মাৰিলে আৰু এটামান মাৰি দিয়ক, তাৰপিছত মই গেছটো অফ কৰি দিম। আৰু এটা মাৰি দিম। এতিয়া মই গেছটো অফ কৰি দিম, তাৰপিছত বুটখিনি উলিয়াই লৈ তাৰপিছতে ইয়াৰ মাজতে এতিয়া মই আটাখিনি খচি লওঁ, পুৰিকেইটা বনাবৰ কাৰণে আটাখিনি খচি লওঁ। এতিয়া বইল হৈ গ'ল, গেছটো মই অফ কৰি দিম। এয়া মোৰ আটাখিনি খচি লোৱাও হৈ গ'ল। আমি দুজনীৰ কাৰণে কমকৈ খচিছোঁ, ইমানেই হৈ যাব আৰু দুজনীৰ কাৰণে। আটাখিনিও মই খচি মেলি ৰেডি কৰিয়ে ল'লোঁ। তাৰপিছত এতিয়া বনাম আৰু। এয়া মোৰ বুটখিনি বইল হ'ল, মই উলিয়াই লৈছোঁ, ধুনীয়াকৈ সিজি গৈছে। অমিতাখিনিও সিজিছে, আলুটোও সিজিছে। অমিতা আৰু আলুটো অলপ ভাঙি দিম, তেতিয়া অকণমান গ্ৰেভিটো হ'ব। আৰু এতিয়া মই এনেকৈ উলিয়াই লৈছোঁ। মই
তাৰকাটো লগাম, মানে তেলটো মাৰি দিম, তাৰপিছত দেখাম আকৌ আপোনালোকক চাব। তেলটো গৰম হৈ গৈছে, এতিয়া মই ইয়াত কাটি থোৱা পিঁয়াজখিনি দিম। পিঁয়াজখিনি দি দিম, তাৰপিছতে জলকীয়া ৰাখিছিলোঁ, শুকান জলকীয়াটো দি দিছোঁ, দাইলখিনি টুকুৰা দি দিছোঁ। আৰু তেজপাতটো এতিয়ালৈ দিয়ে দিওঁ আৰু দি মই লৰাই দিওঁ। দাইলখিনি টুকুৰা মই আগতে তেলতে দি ল'ব লাগিছিলে, থাকিয়ে গ'ল, পিছতহে দিছোঁ আৰু। অকণমান ভজাৰ পিছত আদা নহৰু পিচি লোৱাখিনি দিম। আদা নহৰুখিনি দিছোঁ। আদা নহৰুখিনি দি অকণমান ভাজি লোৱাৰ পিছত ভাজি লওঁ। তাৰপিছতে মই নিমখ জোখমতে, বস্তুৰ পৰিমাণ চাই জোখমতে দিব। মই দুজনীৰ কাৰণে বনাইছোঁ, আধা চামুচ দিছোঁ আৰু অকণমান দি দিওঁ। বেছি গ্ৰেভি হ'লেও ৰাতিপুৱা খাই ভাল নালাগিব, অকণমান জোল টাইপ হ'লে পুৰিৰ লগত খাবলৈ ভাল হ'ব। আৰু অকণমান দি দিছোঁ। তাৰপিছত ইয়াতে মই হালধিটোও দি দিম, তেতিয়ানে হালধিটোও দি দিছোঁ। হালধি অলপ নিজৰ জোখমতে দিব। ভৰাই দিম। তাৰপিছতে এতিয়া বইল কৰি ৰখা অমিতা, আলু, বুটখিনি ইয়াতে ঢালি দিম। অকণমান লৰাই দি পানীটো অকণমান শুকাবলৈ দিম। তাৰপিছতে মই গৰম পানী ৰাখিছিলোঁ ফ্লাস্কতে, সেই পানী দি দিম জোখমতে। আপোনালোকে ইয়াত বিলাহী এটাও দিব পাৰে, মোৰ ওচৰত বৰ্তমান বিলাহী নাই। পাচলি ওলাজন আহিলে ঘৰত দিবলৈ আহে, তেওঁৰ পৰা ল'ব লাগিব পিছত। তাৰপিছতে বৰ্তমান এতিয়া নাই, শেষ হ'ল, গতিকে মই দিয়া নাই। আপোনালোকে ইচ্ছা কৰিলে বিলাহী এটা দি দিব পাৰে। ভজাৰ পিছত মই পানী দিম। পানী দিয়াৰ পিছত উতলিলে আৰু হৈয়ে যাব। তাৰপিছতে পুৰিকেইটা বনাই আৰু মোৰ ব্ৰেকফাষ্ট হৈ যাব আজি আৰু চিম্পুল পুৰা। পানী চানি দিয়াৰ পিছতহে ইলাচিটো দিম। ইয়াত ঢাকনাখন মাৰি দিম। ভজাটো হৈছে আৰু মই ইয়াত পানী দি দিম নিজৰ জোখমতে। পানীত তলিব লাগিব আৰু অকণ দিব। দিয়াৰ পিছত পানীটো দিলোঁ, দিয়াৰ পিছতে মই অকণমান চেনি দি দিম। মই বেছিকৈ অকণমান গুড়েই দিওঁ, কিন্তু বৰ্তমান আজি মোৰ ওচৰত গুড় শেষ হ'ল, গতিকে মই অকণমান ইয়াত চেনি দি দিছোঁ। দি ঢাকটা মাৰি দিম, উতলিব। উতলাৰ পিছতে হৈ যাব আৰু।
পুৰি বনাম বুলি ভাবিছিলোঁ, পুৰি বনোৱা নহ'লে ৰুটিয়ে বনাইছোঁ, ৰিফাইন বা ঘিউ কিবা এটা লগাই দিম আৰু। এতিয়া মই প্ৰথম ৰুটিখন সদায় মই গৰুৰ কাৰণে বনাওঁ, আমাৰ ঘৰত যিহেতু গৰু আছে, গতিকে এইখন প্ৰথম ৰুটি মই গৰুজনীৰ কাৰণে বনাইছোঁ, শুকান ৰুটি। তাৰপিছত আমাৰ কাৰণে বনাম, মই ঘিউ লগাই দিম, নহ'লে ৰিফাইন কিবা এটা লগাই মেলি বনাওঁ আৰু। এখন গৰুজনীৰ কাৰণে বনোৱা হৈছে। হৈ গ'ল। আমাৰ গৰুজনী মানে লখিমীজনীৰ পোৱালিটো যে দেখাইছিলোঁ, পোৱালিটোৰ মাকজনীৰ নাম নন্দিনী। তাই এতিয়া নাই, চৰিবলৈ ওলাই গ'ল, গতিকে এইখন মই এতিয়া লখিমীজনীকে খুৱাম। ঠাণ্ডা হওক, ঠাণ্ডা হোৱাৰ পিছত লখিমীক খুৱাম। এতিয়া আমাৰ কেইখন বনাই লওঁ। এতিয়া আমাৰ ঘৰতো এখন বনাম, ঘিউ লগাই বনাম। মই ৰিফাইন লগাম বুলি ভাবিছোঁ, মায়ে আকৌ ক'লে ঘিউকে লগাই দে, ঘিউকে লগাই দিছোঁ আৰু। আমাৰ মায়ে মোতকৈ বেছি ভালকৈ বনায়, মায়ে বনালে খাই ভাল লাগে, মোৰো সিমান ভাল নহয় আৰু বনাওঁ আৰু। এনেকৈ মই ঘিউ লগাই দিম। লগাই দিম। এখন হৈছে আৰু বাকী থকা কেইখনো মই এনেধৰণে বনাই ল'ম, বনাই ৰাখিম। এখন হৈ গৈছে। এখন হৈছে, বাকী কেইখনো মই এনেধৰণে বনাই ল'ম। তাৰপিছতে মটৰখিনি চাওঁ অকণমান হৈছেনে, বুটখিনি নহয়, মটৰ বুলি কৈছোঁ, বুটখিনিও হৈছে আৰু সেইখিনি হৈ গৈছে। গেছটো অফ কৰি দিছোঁ, সেইখিনি হৈ গ'ল। এয়া আমাৰ আজি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। ৰুটি বুট বনাইছিলোঁ, বুটৰ কাৰী হ'ল অলপ, চচ অলপ ল'লোঁ, পিঁয়াজ। এতিয়া মাক খাবলৈ দি লওঁ, তাৰপিছত মই খাম। যিহেতু মা অকণমান এফালে যাবলগীয়া হ'ল, ওচৰতে অকণমানি এজনী তুলনি হ'ল, তাৰ কাৰণে মাতি থৈ গৈছেহি, আহি খুৰীয়ে আহি মা তালৈ যাবলগীয়া হ'ল, সেইকাৰণে মাক আগতে খাবলৈ দি লওঁ, তাৰপিছত মই খাম। আজি মাৰ লগত দিনটো ঘৰতে থাকিম বুলি ভাবিছিলোঁ, কিন্তু মা আকৌ ওলাই যাবলগীয়া হ'ল, বাৰু বেছি দেৰি নহয়, আহিবই। তাৰপিছত আজি মোৰ বহুত কাম আছে, খাই মেলি লওঁ, খাই মেলি লৈ আকৌ ধান ওপৰত আছে, ওপৰত এয়া অকণমান লৰাই দিব লাগিব। তাৰপিছত বাকী ভিতৰৰ কামখিনি আছেই, মাজতে মই গাও ধুই ল'লোঁ, তাৰপিছত আকৌ কাম চাম কৰি আকৌ এবাৰ ভালকৈ মানে গা চা ধুবলৈ আছেই। এয়া বনাব মেলিবৰ কাৰণে মই অকণমান হেৰি হৈ ল'লোঁ, ফ্ৰেছ হৈ ল'লোঁ। এতিয়া ঠিক আছে, আমি খাই লওঁ তেতিয়াহ'লে ব্ৰেকফাষ্ট, তাৰপিছত আকৌ দেখাই থাকিম দিনটো কি কৰোঁ কি নকৰোঁ। মাক দিলোঁ, লগতে এতিয়া আমাৰ লখিমীকো দিলোঁগৈ। আগতে লখিমীক খুৱাই লওঁ, তাৰপিছত আহি মই খামহি। এতিয়া লৈ যাওঁ লখিমীলৈ। খোৱা 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 খোৱা, তাই ৰ'বলৈ সময় নাই, খাই দিছে পূৰা। খোৱা দেই, খোৱা।
কৃষ্ণ কৃষ্ণ খা দেই, সোনকালে ডাঙৰ হ'বা দেই। মা আহিব এতিয়া দেই, মা পিছত আহিব তেতিয়া মা দুটো খাবা ন। ঠিক আছে, সেয়া লক্ষীমিক খাবলৈ দিলোঁ। এতিয়া যাওঁ, ময়ো খাই লওঁগৈ। এয়া মায়ে খাই আছে, গোসাঁই ঘৰত সেৱা চেৱা কৰি আজৰি হৈ গ'ল। তেওঁ বান্ধৱী ঘৰলৈ নিমন্ত্ৰণ আহিলে, এতিয়া অকণমান সময়ৰ কাৰণে যাব। ভতিজাজনী তুলনি হ'ল যে মাতি থৈ গৈছে খুৰী আহি। আজি বান্ধৱীক লগ পাব ন, খুব ফূৰ্তি আৰু। হাঁহি দিয়ক, এবাক চাওঁ, এবাক এইফালে চাই দিয়ক, হাঁহি দিয়ক। এতিয়া ধানখিনি মই এনেকৈ অলপ লৰাই দিছোঁ। মাহ অকণ ওলাই গ'ল, এনেকৈ লৰাই দিলে ভাল, মানে ওপৰৰখিনি তললৈ যায়, তলৰখিনি ওপৰলৈ আহিব, তেতিয়া সোনকালে শুকাব বুলি কৈছে। মই সিমান ভালকৈ নাজানো আৰু, তেনেকৈ যাতে কৰি দিছোঁ। মা আহিবই, আহি ভালকৈ কৰিব। হৈ গ'ল, এতিয়া বাচন চাচন অলপ আছে, সেইখিনিও ধুই লওঁগৈ। হেলিকপ্টাৰখন গৈছে, সেইখন গৈছে ওপৰত। এই পথাৰখনত অথনি হাল বাই আছিলে, ট্ৰেক্টৰ দি দেখাইছিলোঁ। ধান প্ৰথম যেতিয়া মেলিবলৈ আহিছিলোঁ, তেতিয়া অলপ দিনৰ পিছত এতিয়া হাল বাইছে। তাৰপিছত ধান কঠীয়া ৰুব, ধানবোৰ যেতিয়া কঠীয়াবোৰ অলপ অলপ ডাঙৰ হ'ব, ইমান ধুনীয়া লাগে দেখিবলৈ। শালিকাটো ইমান ধুনীয়াকৈ ৰখি আছে, ইমান ধুনীয়াকৈ শালিকাটো ৰখি আছে, ৰখি আছে। মোৰ হাঁহযোৰ, সিহঁতক চাউল কেইটামান দিছে খাবলৈ। গতিকে লক্ষ্মীজনীকো পানী খাবলৈ দিলোঁ। খাইছ, খা খা খা, পানী অলপ খাই দে, গৰমত খা। চাউল ধোৱা, দালি ধোৱা পানী মায়ে থৈ দিছিলে, সেইখিনিকে দি দিছোঁ। খা খা খা, গৰম পৰিছে, খা। লগতে হাঁহকেইটাও সেইকেইটা চাউল দিছিলোঁ, খাই আছে, তাতে খাই আছে। খা 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 খা, সেইকেইটা ভয়ে কৰে, গুচিয়ে যায়গৈ, গুচিয়ে যায়গৈ, এইকেইটা গুচিয়ে যায়গৈ, গুচিয়ে যায়গৈ। খা 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 খা। এজোপা আমাৰ নেমু গছ, আমি এইটো ঘৰলৈ আহোঁতে ৰোৱা। এতিয়া নেমু লাগিছে আৰু গৰম পৰিছে, গতিকে নেমু দুটামান ছিঙিম বুলি আহিলোঁ। চাওঁচোন, গোটেই জংঘল হৈ আছে, জংঘল চাফা কৰা হৈছিলেহে, আকৌ কৰিব লাগিব। নেমু লাগি আছে, এইটো অকণমান ডাঙৰ হৈছে নেকি, এইটোকে ছিঙো। এইটো লাগিছে, এইটোকে ছিঙো। এইটো এটা ছিঙিছে, এইটো আৰু এটা ছিঙো, এইটো এটা ছিঙো, এইটো পৰিয়ে গৈছেগৈ। দুটা ছিঙিলোঁ, দুটা হ'বনে মাক সোধা, দুটা হ'বনে? আৰু এটা ছিঙিবলৈ কৈছে, আৰু এটা ডাঙৰ ক'ত আছে বিচাৰোঁ। এইবোৰ সৰু সৰুৱে হৈ আছে, এইবোৰ সৰু সৰু হৈ আছে। মই ইফালে নাযাওঁ আৰু দেই, ওচৰতে যিকেইটা পাওঁ সেইকেইটাই ছিঙিম আৰু। ইমান জংঘল, ভয় লাগে যাবলৈ মোৰ। আৰু এটা অকণমান ডাঙৰ ক'ত পাম, এইকেইটা ক'ত পাম। আৰু এটা, এইটো লোৱাচোন, এইটো লোৱা, ধৰা বাবুটো, এইটো ধৰাচোন, আৰু এটা হয়তো ছিঙিম, এইটো আৰু এটা ধৰা, এইটো ধৰা, এইকেইটা লোৱা। আৰু এটা ছিঙিব কৈছে ন, 3টা মানে হৈ যাব। আৰু এটা ডাঙৰ চাই হয়, কিন্তু এটা দেখিছোঁ লোৱা, এইটো এটা, 3টা হৈ যাব। পথাৰৰ ফালে বেছিকৈ লাগি আছে, পথাৰৰ ফালে বেছিকৈ লাগি আছে। এইটো এটা, এইটো এটা, এইটো 3টামান ছিঙি ল'লোঁ, হৈ যাব সেইকেইটাই। এই 3টা ছিঙিলোঁ, আৰু ডাঙৰ ডাঙৰ আছিলে। ইফালে পাকঘৰলৈ আহিলোঁ, মায়ে ভাত ৰান্ধিয়ে আছে, ভাতকেৰেলা ভাজিব। তাৰপিছতে কি কৰিছে মা? মাছ ফ্ৰাই কৰি আছে,
মাছ বনাই আছে, ইফালে ভাত হৈ গ'ল। আজি মায়ে ভাতটো বনাইছে আৰু দুপৰীয়া ইমানেই। আজি খাবলৈ ভাল লাগিব। আজি মায়ে ৰান্ধিছে, প্ৰায় মায়ে ৰান্ধে, মোৰ কমেই হ'ল ৰন্ধা, মায়ে ৰান্ধি থাকে। ঠিক আছে, এয়া মাছ ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ। এয়া মাছ এতিয়া ফ্ৰাই কৰিয়ে ৰাখিব নে আমাক কি বনাব? দাইলত দি দিব। খাবলৈ ভাল লাগিব দেই। দাইলত দি দিব, মেথি গুটি আৰু জলকীয়া দি তেল মাৰি দিব ন? পিঁয়াজো দি দিছে, সেই জলকীয়া দিছে, মেথি গুটিও দিব, কেইটামান খাবলৈ ভাল লাগিব তেতিয়া। পিঁয়াজ দিলে নি মেথি? মেথি কেইটামানো দি দিব। এয়া মানে দালিটো তেল মাৰি তাৰপিছত মাছটো দি উতলাই দিব ন? নেমু দিব নে বিলাহী দিব? নেমু। বঢ়িয়া লাগিব খাই। মেথি গুটি এতিয়া দিব ন? পিছত দিয়ে অকণমান দেৰিকৈ। মই এদিন বনাইছিলোঁ যে তেতিয়া মই মেথি গুটি আগতীয়াকৈ দি দিছিলোঁ আৰু। এতিয়া মেথি গুটিখিনি দি দিছে, তাৰপিছতে এয়া হোৱাৰ পিছত দালিখিনি আগতে ঢালি দিব। দালিখিনি ঢালি দিব। মায়ে বনোৱা চাই আছোঁ, শিকি আছোঁ। এই মেথি গুটিখিনি ভজা হৈছে আৰু ইমান ধুনীয়া গোন্ধ ওলাইছে। একদম ভুজ ভুজ গোন্ধাইছে আজি। তাৰপিছত এতিয়া দালিখিনি ঢালি দিছে। দালিত কিবা এটা দি দিছে, কুন্দুলি দি দিছে, উতলি আছে ধুনীয়াকৈ। তাৰপিছত এতিয়া ফ্ৰাই কৰি ৰখা মাছ দি দিছে। দাদা আৰু বাবুটো আহিছে, আমাৰ 4জনৰ কাৰণে ৰান্ধিছে। এতিয়া উতলাৰ পিছত নেমু দিব ন? নেমু দি নমাই দিব আৰু ন মা? এয়া উতলিব লাগিব, উতলিয়াৰ পিছত নেমু দিব, তাৰপিছত নমাই দিব। এতিয়া মই গা চা ধুই মেলি ফ্ৰেছ হৈ ল'লোঁ। গা ধুই আহিছোঁহে, ইমান ঘামিছোঁ চাওকচোন, ইমান ঘামিছোঁ। গা ধুই আহিয়ে ইমান গৰম পৰিছে আজি। তাৰপিছতে ওপৰত গৈ এবাৰ ধানখিনিও চাই আহিলোঁ। ধানখিনি মায়ে চপাই থ'লে, পিছবেলা আবেলি সময়ত বস্তাত ভৰাই দিব আৰু বনাবৰ কাৰণে। মই এবাৰ গৈছিলোঁ কাপোৰ মেলিবলৈ, ইমান গৰম, ইমান ৰ'দ, বাপৰে। এই গা ধুই আহিলৈকে দেখিছোঁ ইমান গৰম, ঘামি আছোঁ পূৰা। তাৰপিছতে এতিয়া পাকঘৰলৈ যাওঁ। মায়ে এতিয়া ভাত পানী খাই বাচন চাচন ধুই মেলি আজৰি হ'লোঁ। অকণমান ৰেষ্ট লৈছোঁ। অকণমান শুম বুলি ভাবিছিলোঁ কিন্তু নুঠোঁ, ইমান গৰম। অকণমান মাৰ লগত বহি টিভি চাইছোঁ। মায়ে তামোল চামোল খাই গোটেই ৰাঙলী হৈ আছে দেখোন। তামোল খাই উঠি একদম মিস্ত্ৰী খোৱা নিচিনা হৈ আছে। তাৰপিছত অলপ দেৰি ৰেষ্ট লোৱাৰ পিছত আমি ধান ভৰাবলৈ যাম। ধান বস্তাত ভৰাব নহয় ন? মাৰ লগত ধান ভৰাবলৈ যাম। অকণমান মাক হেল্প। এইজোপা আমাৰ শিলিখা গছ, শিলিখাৰ ফুল ফুলিছে আৰু এইবোৰ শিলিখা ফুল হয়। ধুনীয়া ধুনীয়াকৈ ফুলিছে, শিলিখা লাগিব। ফুলিছে, ইমান ধুনীয়া লাগিছে দেখি। শিলিখা ফুলিছে। আমি ধান ভৰাবলৈ ওপৰলৈ আহিলোঁ, কিন্তু ৰ'দ পৰি আছে, এতিয়া ধান ভৰাব জানো মা? হা? আৰু অকণমান দেৰিকৈ অহা হ'লে ভাল আছিলে। নাই, মায়ে কৈছে ভৰাই দিওঁ আৰু বোলে। ঠিকে, ভৰাই দিওঁ আৰু ভৰাই দিওঁ। বস্তাটো আনিবলৈ আছে নেকি? বস্তাটো আনিলা নি? আনিলে? ঠিক আছে, আমি এতিয়া এয়া খৰাহীকেইটা, এইকেইটা, এইটো খৰাহী। এইটো মই সৰুতে মাৰ লগত ধান ভৰাওঁতে আমনি কৰি থাকোঁ যে সৰুতে, তেতিয়া মায়ে মোক এইটোতে ধান ভৰাই দিয়ে অকণমান অকণমানকৈ। মই লৈ যাওঁ আৰু আজিও উলিয়াই আনিছোঁ, মানে বহুত দিনৰ মূৰত মাৰ লগত ধান ভৰাবলৈ আহিছোঁ যে, সেইকাৰণে এইটোত লৈ আহিছোঁ লগতে। দিয়ক, বস্তাটো মেলি দিয়ক, ভৰাই দিয়ক, মই ভৰাই যাম। ধান ভৰা কাম হৈ গ'ল। ধান ভৰাই মুখ হাত ধুই ল'লোঁ। ধুই এতিয়া সেইবোৰ কাপোৰ জাপিব লাগিব। কাপোৰ ধোৱা, গা ধোৱা, হেৰি কৰা,
কাপোৰ ধোৱা হৈছিলে ৰাতিপুৱা, সেইখিনি এতিয়া কাপোৰ আজৰি হৈ যাম, হৈ অকণ ওলাই যাম, ওচৰতে কাম দুটামান আছে কৰি ল'ম। আগতে এতিয়া কাপোৰখিনি জাপি লওঁ, কাপোৰখিনি জাপি লওঁ, নহ'লে মায়ে আহি কি কৰিব জানে, এইটো চাপিব নালাগে, মই জাপি তেনেকৈ মায়ে মই মানে সৰু হৈ আছোঁ বুলি ভাবি থাকে, মোক কাম এটা কৰিবলৈ নিদিয়ে, নালাগে কৰিব, মই কৰিম নহয় তেনেকৈ কয়। এতিয়া মোৰো ইটো সিটো কৰিবলৈ মন যায় আৰু ন, গতিকে মা ভিতৰলৈ অহা আগতেই মই কাপোৰখিনি জাপি লওঁ, জাপি মেলি মুখ হাত ধুই আৰু অকণমান ওলাই যাম। ক'ত ওলাই যাম, ইমান বতাহ ইমান মাৰিছে নহয়, আমাৰ টিং পূৰা উৰাই নিছিলে। মা আৰু বাবুতে টিং বান্ধি আছে, ইমান ভাল লাগিছে বতাহটো, মানে ওপৰত থাকি ভালেই লাগি গৈছে। তামোল গছবোৰ ইমান ধুনীয়াকৈ শিলিছে, বেছি বতাহ মাৰিলে শিলিখা ফুলবোৰ সৰি যাব পাই। দিনটো গৰম কৰি ওপৰলৈ আহি এতিয়া পূৰা বতাহ আহিছে, পূৰা ইভিনিং মুমেণ্ট একদম ধুনীয়া কৰি দিছে আৰু বতাহে। নাইচ পূৰা। মোৰ আৰু ভিডিঅ' বনোৱা নহ'লে, গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম, চাই থাকিব মোৰ ভিডিঅ'ছবোৰ, লগতে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, বেল ঘণ্টিটো বজাই দিব। ঠিক আছে, বাই।